গাইজ ওয়েলকাম বেক টু মৌচুমীজ চেনেল। আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ। ৰেচিপিটোৰ বাবেনো মইনো কি কি সামগ্ৰী লৈছোঁ তাকে দেখাওঁগৈ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু আশা কৰোঁ নতুন ফ্ৰেণ্ডসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি। তেন্তে আমি কথা পাতি টাইম ৱেষ্ট নকৰোঁ, ৰেচিপিটোলৈ যাওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক লেটছ গ'। তো ফ্ৰেণ্ড, এয়া চাওক, মই তাৰ বাবে সামগ্ৰীখিনি ৰেডি কৰি থৈছোঁ। এয়া নহৰু অলপ বেছিকৈয়ে লৈছোঁ মই, সৰু সৰু ফুটা, ইমান বহুত বেছিও নহয়। আৰু এয়া আদা দেখিছেনে, আদা এনেদৰে বাকলি গুচাই চকলিয়াই থৈছোঁ। আৰু জলকীয়া পৰিমাণটোতো মোৰ বেছিয়ে থাকে। মোৰ ৰেচিপিবোৰ যদি আপোনালোকে চাইছে গম পায়। আজি মই শুকান জলকীয়া ব্যৱহাৰ কৰা নাই, যিহেতু মোৰ অলপ পেটৰ প্ৰব্লেম দি আছে। পেটৰ প্ৰব্লেম মানে দিনত জ্বলাটো বেছি খালোঁ, চ' এতিয়া নাখাওঁ বুলি ভাবিছোঁ। আৰু এয়া চাওক গাইজ, মান ধনিয়া পাত অকল এখিলা লৈছোঁ আৰু এয়া মচন্দৰী দুডালমান লৈছোঁ। বেঙেনা সৰু চাইজৰ বেঙেনা 4-5টামান লৈছোঁ। এয়া একচুৱেলি আপোনাৰ ঘৰুৱা বেঙেনা হয়, সৰু সৰু। আৰু এয়া দেখিছেনে আপোনালোকে, মই লোকেল মাছ লৈছোঁ। খুব কম পৰিমাণে লৈছোঁ, যিহেতু অকলশৰীয়া মানুহ আৰু কিমাননো খাম। এপোৱা মাছ আনিলে 2-3বাৰ খোৱা হয়। গোটেইখিনি মই মাছ নবনাওঁ, আধাখিনি থৈ দিয়া হৈছে। এয়া দেখিছেনে, একদম লোকেল মাছ, পুঠি মাছৰ পোৱালি দনিকণা। আৰু মই এয়া পেটু গুচাই লোৱা নাই, যিহেতু ইমান সৰু মাছ কিনো পেটু গুচাম। আৰু তিতা নহয় খাবলৈ, আৰু কেতিয়াবা হয়তো অলপ অলপ তিতা ভাৱটো হ'বও পাৰে, বাট এইটো ৰেচিপি বনোৱাৰ পাছত আপোনাৰ তিতা ভাৱটো আপুনি অকণো গম নাপাব। তো গাইজ, আমি সকলোবোৰ সামগ্ৰী ৰেডি কৰিলোৱে, যিহেতু এতিয়া বাকী মই বেঙেনাকেইটা কাটি লওঁ আৰু পিঁয়াজটো কাটি লওঁ আৰু এইবোৰ জলকীয়া কি কৰোঁ আপোনালোকক দেখাম। তো গাইজ, মই ৰেডি কৰি লওঁ, তাৰপিছত ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিম। ভিডিঅ'টো স্কিপ নকৰি মোৰ লগত আগলৈ গৈ থাকিব বুলি আশা কৰিছোঁ। তো গাইজ, আজি মই এইখিনি বইল চিষ্টেমতে বনাম, বাট মছলা অলপ ব্যৱহাৰ কৰিম মই। এয়া গৰম মছলা অকণমান মাছখিনিতে দি দিছোঁ। এয়া দিছোঁ কাশ্মীৰী মিৰ্চি পাউডাৰ, খুব কম পৰিমাণে দিছোঁ। আৰু ইয়াতে আমি এতিয়া কুকিং অইল জাষ্ট সৰু চামুচেৰে এচামুচৰ জোখৰ দি দিম। আৰু এই চাওক, খুব কম পৰিমাণে নিমখ অকণ দি দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াতে মই হালধি গুড়ি ব্যৱহাৰ নাই কৰা, আপোনালোকে দেখিছে নিশ্চয়, যিহেতু মই বইল ৰেচিপিবোৰত সদায়ে কওঁ এইটো কথা, আকৌ এবাৰ কৈ দিছোঁ। আৰু হয়তো মোৰ চেনেলত নতুন কোনোবা আহিব পাৰে, চ' ৰেচিপিবোৰত মই হালধি ইউজ নকৰোঁ। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি দিম। চামুচে বা হাতেদি মিক্স কৰিলেও কোনো কথা নাই, আপোনাৰ হাতেদি মিক্স কৰিলে বৰ বেছি ভাল হয়। আৰু এয়া চাওক, মই খুন্দনাটোতে কেঁচা জলকীয়াকেইটা আৰু মান ধনিয়া পাতকেইখন এনেদৰে কাটি মেলি লৈছোঁ। খুন্দনাটো লেতেৰা নহয়, একচুৱেলি শুকান জলকীয়া গুড়ি কৰা হৈছিলে। আৰু আমি এতিয়া ইয়াতে দিম আদা কিডখৰি, নহৰু কিডখৰ মই নাই দিয়া, মন কৰিব আপোনালোকে। এতিয়া আমি এইখিনি খুন্দি ল'ম। চাওক, আপোনালোকে দেখিছেনে, মোৰ এইখিনি খুন্দা হৈ গৈছে। আৰু এতিয়া লৈছোঁ মই নহৰু কেইফুটা আৰু ইয়াতে দি দিছোঁ। এতিয়া আমি অলপ থেতেলিয়াই ল'ম, যিহেতু নহৰু কিডখৰ মই অলপ ৰাফলি ৰাখিম, চ' পাছত দিছোঁ। তো গাইজ, ফাইনেলি আমাৰ এইখিনি খুন্দি হৈ গ'ল। নহৰুখিনি মই ৰাফলি খুন্দি ল'লোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ মন কৰিব, নহৰু সদায় মই আগ দুটাহে কাটি দিওঁ, বাকলিখিনি এৰুৱাই নিদিওঁ। একচুৱেলি বাকলিখিনি অলপ থাকিলে মানে আমাৰ গোন্ধটো ভাল হয়। আৰু এয়া দেখিছে আপোনালোকে, পিঁয়াজটো আৰু মই বেঙেনাকেইটা কেনেদৰে কাটি ল'লোঁ, জাষ্ট মাজত কাটি এনেকৈ দুফাল দুফাল কৰি দিছোঁ। আৰু মচুন্দৰী পাতখিনি মই এনেদৰে কাটি লৈছোঁ। কেৰাহী এখন মই 5 মিনিটমানৰ আগতে পানী দি কিনি এনেদৰে পানীখিনি গৰম হ'বলৈ দিছিলোঁ। ডাঙৰ কাপেৰে একাপমান জোখৰ পানী হ'ব। আমি এতিয়া ইয়াতে প্ৰথমে দিম মাছকেইটা। এয়া দেখিছে, প্ৰথমে আমি মাছখিনি দিছোঁ। দিওঁতে সাৱধানে দিব, যিহেতু পানী গৰম হৈ আছে, গাত পৰিব পাৰে। মই গেছৰ ফ্লেমটো একদম ল' কৰা আছিলে, এতিয়া হাই কৰি দিছোঁ। আৰু আমি ইয়াতে একেলগে বেঙেনাখিনি আৰু পিঁয়াজখিনিও দি দিম, ভাগে ভাগে আমি নিদিওঁ। যিহেতু মাছত মই নিমখ অলপ দিয়া হৈছিলেই, চ' আৰু নিমখ এড নাই কৰা, প্ৰয়োজন হ'লে পাছত আমি এড কৰি ল'ম। এতিয়া আমাৰ এইখিনি আমি গেছৰ ফ্লেমটো উতল হোৱাৰ লগে লগে মিডিয়াম টু ল' কৰি ঢাকন দি 4-5 মিনিটৰ কাৰণে সিজিব দিম।
তো গাইজ এয়া আমাৰ 4-5 মিনিটটো হৈ গৈছে যিহেতু গেছৰ ফ্লেমটো মই ল' কৰি থৈছোঁ আৰু আমি পানীখিনি বৰ বেছিকৈ শুকাব নাই দিয়া। এতিয়া মই ইয়াতে দিছোঁ এয়া আদা নহৰু পেষ্টখিনি আপোনালোকে ধৰিব পাৰিছে নিশ্চয় মই কিমান ৰাফলি খুন্দিছোঁ। একচুৱেলি বৰ বেছি মিহি কৰি দিলে ভাল নালাগে। আৰু এতিয়া আমি মচুন্দৰী পাতখিনি লগতে দি দিছোঁ। গেছৰ ফ্লেমটো অকণমান হাই কৰি দিছোঁ। এইখিনি অকণমান মই এতিয়া চামুচখনেৰে দি মিলাই দিছোঁ। যিসকলেও মোৰ ভিডিঅ' নতুনকৈ চাই তেওঁলোকে ভাবিব পাৰে চাগে এইজনী ইমান কথা কয়। একচুৱেলি মই ক্লিয়াৰলি এক্সপ্লেইন কৰি দিওঁ আপোনালোকক যাতে আপোনালোকে বুজি পায় ৰেচিপিটো যে কেনেকৈ বনাইছে আৰু কেনেদৰে কৰিব লাগে। আমাৰ এটা খানা বনাবলৈ কাৰণে গেছৰ ফ্লেমটো মষ্ট ইম্পৰ্টেণ্ট হয়। গেছৰ ফ্লেমটো বঢ়োৱা আৰু কমোৱাৰ লগতে আমাৰ খানাৰ টেষ্টটো আহে। চ' আমাৰ এইখিনি মিক্স কৰা হৈ গ'ল। উতলটো বেছিকৈ আহিছে। চ' গেছৰ ফ্লেমটো অকণমান ল' কৰি দিছোঁ আৰু ঢাকনিখন দি পুনৰ 5 মিনিটমান আমি সিজিব দিম। চ' আমাৰ এইখিনি 5 মিনিট হোৱা নাই, 3-4 মিনিটো হৈ গৈছে। আমি চেক কৰোঁ। ৱাও, কালাৰটো দেখিবলৈ ক'লা ক'লা লাগিছে। ক'লা হ'লেও ইয়াৰ বহুত ভিটামিন আছে যিহেতু আপোনাৰ মচুন্দৰী পাতটো আমাৰ ঔষধি গুণ হয় আপোনালোকে সকলোৱে জানে। তো মই এতিয়া আৰু ঢাকনি ব্যৱহাৰ নকৰোঁ যিহেতু মই পানীখিনি অলপ শুকুৱাই দিম। এয়া চাওক, দেখিবলৈ ক'লা ক'লা লাগিছে বাট খাবলৈ টেষ্টি হয় আৰু ইয়াতে আমাৰ আইৰণ আছে। এতিয়া এইখিনি মই গেছৰ ফ্লেমটো পূৰা হাই কৰি দিছোঁ আৰু পানীখিনি লাহে লাহে শুকাবলৈ দিছোঁ। গাইজ আপোনালোকেতো মানিমুনিৰ লগতহে মাছ খাইছে, এনেদৰে বেঙেনা আৰু মচুন্দৰী পাতৰ লগত মাছ বইল খাই চাবচোন, বহুত টেষ্টি লাগে। একচুৱেলি মচুন্দৰী পাতটো আপোনালোকে স্কিপ কৰি অকল বেঙেনাৰ লগতো এনেদৰে বনাই খাই চাব পাৰে, ভাল লাগে তেনেদৰেও। এতিয়া আমি এইখিনি এনেদৰে পানীখিনি শুকাবলৈ দি থাকিম আৰু আপোনালোকে একদম গেছৰ ওচৰৰ পৰা আঁতৰি নাযাব যিহেতু গেছৰ ফ্লেমটো হাই কৰা আছে। মাজে মাজে আমি লৰাই থাকিব লাগিব। আমি এতিয়া এইখিনি এনেদৰে সিজাই থাকোঁ। এয়া চাওক, লাহে লাহে আমাৰ পানীখিনি শুকাই গৈছে। এইখিনি আমি আৰু অকণমান শুকুৱাব পাৰোঁ। এনেদৰে লৰাই লৰাই আপোনালোকে শুকুৱাই ল'ব। মই এনেদৰে চামুচখনেদি বেঙেনা কেইডোখৰি এনেই অলপ ভাঙি দিছোঁ। আমাৰ এইখিনি হৈ গৈছে। গেছৰ ষ্টভটো বন্ধ কৰি দিছোঁ। এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল। ধুনীয়াকৈ ছাৰ্ভ কৰোঁ। একচুৱেলি এইটো ৰেচিপি মই ফাৰ্ষ্ট টাইম মোৰ বাৰ ঘৰত বনাইছিলোঁ আৰু মই এইটো ৰেচিপি কাৰোবাৰ শিকা নাছিলোঁ। জাষ্ট মানে ভাবিলোঁ যে আজি বেঙেনাৰ লগত মাছ বনাই চাওঁচোন কেনেকুৱানো লাগে। তো তেতিয়া বহুত ভাল পালোঁ খাই আৰু মোৰ বাও খাই বহুত ভাল পালে। চ' আজি ভাবিলোঁ আপোনালোকক বনাই দেখাই দিওঁ যিহেতু লোকেল মাছ পালোঁ সৰু সৰু। খাই চাব এদিন, ভাল লাগে। এইখিনি আপোনালোকে চাটনিৰ দৰে শুকান ভাতৰ লগতো খাব পাৰে। অকণমান নেমু চেপি ল'লে আৰু বেছি ভাল লাগে যিহেতু মইতো টেঙা আৰু জ্বলা প্ৰিয় হয়। চ' মোৰ ৰেচিপিবোৰত জ্বলা আৰু টেঙাটো থাকেই প্ৰায়। আজি বাৰু টেঙা মই ব্যৱহাৰ কৰা নাই, তথাপিও ভাত খাওঁতেতো নেমু অকণ চেপি ল'মেই আৰু। আপোনালোকে নল'লেও কোনো কথা নাই টেঙা যদি খাই বেয়া পায়। তো আমাৰ ৰেচিপি ৰেডি হৈ গৈছে গাইজ। এয়া চাওক, আমাৰ ৰেচিপি ৰেডি, খাব পৰা হৈ গ'ল। একচুৱেলি কচু দিয়া নিচিনা লাগিছে হয় নাই বাৰু কওকচোন ফ্ৰেণ্ড। ক'লা ক'লা হৈ গৈছে, বেঙেনা হয় যিহেতু। তো এতিয়া ভিডিঅ'টো ইমানতে আজি সামৰোঁ গাইজ, আৰু বনাই খোৱাৰ পাছত কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিল। আশা থাকিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আজিলৈ তেন্তে আহোঁ ফ্ৰেণ্ড, বাই বাই।